নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। আজি মই শুকান ৰুটি কেনেদৰে বনাম মই তাকে দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। প্ৰথমতে মই পানীখিনি গৰম কৰি লৈছোঁ, তা দি লৈছোঁ। তাৰপৰা সোৱাদ অনুসৰি নিমখ দি ল'ম অলপ, তাৰপিছত 1 টোপালমান মিঠাতেল দি ল'ম। এতিয়া মই গৰম পানী দিছোঁ। গৰম পানী একেবাৰে ঢালিব নালাগে, অলপ অলপকৈ ঢালি আছোঁ। মই কেনেদৰে বনাওঁ সেইটোহে আপোনালোকক দেখিছোঁ দেই। আপোনালোকে কেনেদৰে কমেণ্ট কৰি যাব। এনেদৰে ডৌটো কোমল কৰি ল'লোঁ মই। বহুত কোমল হৈছে। খাবলৈও বহুত কোমল হয় ৰুটিবিলাক। এনেদৰে গোটেইখিনি গোল কৰি ল'ম। ৰুটি বেলি লওঁ। আমাৰ ঘৰত মই বনাওঁ সদায় ৰুটিবিলাক। এনেদৰে ঘূৰাই বনাই মই গোল কৰি দিওঁ। এয়া গোল হৈ গ'ল। ইমান গোল হোৱা নাই কিন্তু কৰিছোঁ আৰু। আমাৰ দিচাই বেলিছে। গোটেইখিনি বেলি ল'লোঁ। এতিয়া পুৰিম। প্ৰথমতে মই টাৱাখন গৰম কৰি ল'ম। এনেকৈ লাহে লাহে ফুলি আহিছে ৰুটিখন। চব ইমান ধুনীয়াকৈ ফুলিলে। এইয়া ধুনীয়াকৈ ফুলিলে ৰুটিটো। ভিডিঅ'টো সম্পূৰ্ণলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।